দুৰ্গা পূজা শুভেচ্ছা জনালোঁ। তুমি তো গাইজ আজি আমি ওলাইছিলোঁ আপোনাৰ কিবা এটা কামত ওলাইছিলোঁ, কিন্তু আপোনাৰ কামটোৰ কাৰণে ওলাওঁতে আমি মানে পূজা যিহেতু হয় চলি আছে পূজা, সেইটোকে আমি মানে দুই এটা মানে ভিডিঅ' কৰি ল'ম সেইটো মানে পূজাৰ কাৰণে, কিন্তু মন একেবাৰে নাছিল দেই ভিডিঅ' কৰিবলৈ, মানে পূজাৰ ভিডিঅ'। তথাপি মানে আমি মানে যি কামত ওলাইছিলোঁ তেতিয়া দেখিলোঁ ৰাস্তাতে আপোনাৰ পূজা চলি আছে যিহেতু, সেইটোকে আমি এইটো ভিডিঅ' বনাই আছোঁ। একচুৱেলি যিহেতু হৈ গৈছে যে জুবিন দাৰ যোনটো ঘটনা হৈ গৈছে আৰু পৰিস্থিতি একেবাৰে ভাল নহয়, আৰু আমাৰ মন যোৱা নাছিলে কৰিবলৈ, কিন্তু আমি কৰিলোঁ। যিহেতু আমি গৈ চন্দাৱেই আছিলোঁ, পূজা মণ্ডপবোৰ দেখিলোঁ আৰু তাতে বহুতে মেহনত কৰি বনাইছে বা এয়া কৰিছে, তো আমি অলপ চলপ ফুটেজ কালেক্ট কৰিম। কিন্তু সঁচা ক'বলৈ গ'লে জুবিন দা নাই, কিন্তু বহুত দুখ লাগি আছে। তথাপি আমি বনাব ইচ্ছা আছিলে, মন কৈছে মানে জুবিন দা আছে এনেকুৱা লাগি আছে, ফিলিং আমাৰ আহি আছে। আৰু এতিয়া এনেকৈ হৈছে যেতিয়া FB হওক বা ইনষ্টা হওক স্ক্ৰল কৰিলে অকল জুবিন দাকে আহিছে, মানে আই ফিল লাইক ডিপ্ৰেশ্যন যোৱা যেন পাই আছোঁ। মই নিজকে ফিল কৰোঁ, কালি নিজে চকুৰে পানী ওলাই গৈছে মোৰ। যিহেতু জুবিন দাক মই নিজে পাৰ্চনেলি মানে সেনেকুৱা অহা নাই, জুবিন দা আছে এনেকুৱা থাকিব, জুবিন দা সদায় থাকিব আমাৰ লগত। আৰু লগতে আমি এইটো ভিডিঅ' বনোৱাৰ কামটো যিহেতু আমাৰ কাম হয়, এইটো আমি লগতে কৰিবই লাগিব, যিহেতু আমি চবেই ক্ৰিয়েটৰ হয়, এইখিনি কৰিবই লাগিব। তাৰ লগত পাৰ্চনেলি লগ পাইছোঁ, মানুহজন কেনেকৈ আমি জানো, সেইটো বস্তু অলপ দুখ লাগি আছে, কিন্তু মন নাই। কিবা কামত অহাৰ কাৰণেহে আমি ভিডিঅ'টো কৰিছোঁ। যে আপোনালোক ভুল নুবুজিব যে আমি ভিডিঅ' কৰিব আছোঁ অকল পূজাৰ কাৰণে নহয়। একচুৱেলি মই দেখাই দিছোঁ, ষ্টুডিঅ'টো দেখাই দিয়া। মই ইয়াতে ষ্টুডিঅ'ত আহিছিলোঁ মোৰ এটা কিবা কামৰ কাৰণে, তো এই কামটো শেষ কৰি আমি গৈ আছোঁ, য'ত যেনেকৈ পাণ্ডাল পাম তেতিয়া আমি সেনেকৈ ভিডিঅ' বনাম। তাকো আমি বেছি নকৰোঁ, আমি দুই এটাহে আপোনাৰ সেনেকুৱাই ভিডিঅ' আমি জাষ্ট কৰিম। বলক গাইজ আমি আগুৱা আৰু ভিডিঅ' কৰাবলৈ। তো গাইজ এতিয়া আমি আহি গৈছোঁ গীতা মন্দিৰত। দেখিছে আপোনালোকৰ বেক চাইডে গীতা মন্দিৰত আহি পাইছোঁ। একচুৱেলি আমি যদি 6 মাইলত গৈছিলোঁ, এইজনী মোৰ কেমেৰা গাৰ্লজনী ইমান মোক ঘূৰাই লৈ আহিছে জানেনে। একচুৱেলি এইটো চাইডে আহিলে মেইন ৰোডত ট্ৰাফিক জাম থাকে, টেমা ওচৰত ৰাস্তা খালী আছে, ট্ৰাফিক খোজ এই গৰমত ৰ'দ আজি ইমান ৰ'দ দিছে, আপোনালোকে গমেই পায় ইমান ৰ'দ দিছে। এই গৰমত মানে স্কুটিত আমি আহিছোঁ, আমাৰ অৱস্থা একেবাৰে বেয়া আহিছে। চোৱা ট্ৰাফিকত ফচাতকৈ যোনটো খালী ৰাস্তা সেইটোকে আনিছোঁ মই, হয় নহয়। আমি আহি পালোঁ এতিয়া গীতা মন্দিৰত, এতিয়া ভিতৰত গীতা মন্দিৰৰ ওচৰত এতিয়া আমি চাম এতিয়া ভিতৰত কেনেকুৱা আছে, মানে শ্ব'টো ডেক'ৰেশ্যন গোটেইখিনি আপোনালোক দেখাম। যিহেতু আপোনালোকক মই আগতে কৈ দিছোঁ, এইবাৰ মানে ৰাস্তাত যোনবোৰ মণ্ডপ পাম আমি তাতে আমি যাওঁ। আৰু তাৰ আগতে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইজ, আৰু বেল আইকনটো দবাই দিব। গাইজ এইটো চাওক আপোনাৰ মণ্ডপটো কিমান দেখিছোঁ ক'বা, কিন্তু ভাল বনাইছে মণ্ডপটো দেই, মজা বনাইছে। পুৰা একদম মণ্ডপটোৰ পৰা ওপৰলৈ বনাইছে একেবাৰে। এইফালে খোৱাৰ কাৰণে জেগাও বনাই দিছে, আৰু এইটো চাইডৰ পৰা মণ্ডপ বনাই দিছে। বলক গাইজ এতিয়া আমি ভিতৰত যাই আছোঁ, ভিতৰখিনি প্ৰৱেশ কৰি ভিতৰখিনি কেনেকুৱা হয় সেইখিনি তো গাইজ এতিয়া আমি আহি গ'লোঁ বিষ্ণুপুৰৰ। এইটো আপুনি দেখিছে নহয়, বিষ্ণুপুৰৰ আপোনাৰ যোনটো পূজা হৈ আছে একদম পইণ্টত হৈ আছে। এই যে মোৰ কেমেৰা কাৰ্ডটা চাই আছে আপোনাৰ পূজাটো ধৰি কিনে, আৰু আমিও আপোনাৰ লগত গৈ আছোঁ চাবলৈ। এইটো দেখিছেনে কি ডেক'ৰেট কৰিছে আপোনাৰ, পুৰা চাইডে ডেক'ৰেট কৰিছে। এতিয়া বলক আমি ভিতৰত যাম, তেতিয়াহে গম পাম ভিতৰখিনি কেনেকুৱা আহিছে। ইয়াত পুৰা হৰ বছৰে এনেকৈ হয় ন, ভাল ডাঙৰকৈ ভাল হয়। আৰু জুবিন দা আমাৰ জুবিন দাৰ ফটো লগা আছে ইয়াতে। তো গাইজ এইটো আৰু পুখুৰী পাৰ, আমি এইফালে গৈ আছোঁ কুমাৰবাৰ ফালে দি কিনে। আহোঁতে এতিয়া বহুতে কৈ আছিল কি ইয়াতে পুখুৰী পাৰটো বনাইছে, যিহেতু দিনৰ ভাগ হয় সেইটো কাৰণে ইমান সাজ মানে আপোনালোকে গম নাপাব, মানে যি ৰ'দ পৰি আছে। ইভিনিং টাইমত আবেলি টাইমত মানে গম পায়। আমি আহি গ'লোঁ দিনৰ টাইমত, গতিকে আমি কিবা কাম আছিল আপোনালোকক ক'লোঁ যেতিয়া আগতে, সেইটোৰ কাৰণে আমি দিনৰ ভাগতে আহিলোঁ। এনেকুৱা হৈছে পুখুৰী পাৰটো কুমাৰ পাৰ, পুৰা ৰাস্তা খালী মানে পূজা আমি যোনটো চাব হৈছোঁ এনেকুৱা পূজা পুখুৰী পাৰৰ পূজাটো জানেনে, এইখিনি টাইমত পুৰা ভিৰ থাকে।
এইখিনি টাইমত পুৰা ভিৰ থাকে পুখুৰী পাৰত, কিন্তু এইবাৰ মানে একেবাৰে ভিৰেই নাই মানে এনেকুৱা হৈছে। খালি মানুহবোৰে সেৱা কৰিবলৈ আহিছে আৰু সেৱা কৰি গুচি গৈছে, এনেকৈ ভিৰ নাই যেনেকৈ আগতে ভিৰ আছিলে বা আগতে যেনেকৈ এনজয় কৰিছিলে চেলিব্ৰেট কৰিছে সেইটো চিষ্টেম একেবাৰে মানে ভিৰ নাই মানে। আপোনালোকে দেখিছে ন মোৰ বেক চাইডে চব পুৰা খালী মানে পুৰা খালী একেবাৰে মানুহে নাই মানে এইবাৰ মানে পূজা হৈছে নে নাজানো এনেকুৱা ৰাস্তাই ৰাস্তাই আপোনাৰ বজাৰ বহি আছে এনেকুৱা, কিন্তু চব মানুহেই নাই মানে একেবাৰে পুৰা বজাৰত বহি আছে, কিন্তু মানুহ একেবাৰে নাই, একদম মানে সেমেকা টাইপ হৈছে একদম মানে মানুহ নাই, চব দোকানীবিলাক বহি আছে, চব কাষ্টমাৰ নাই কাৰো দোকানত, মানুহেই নাই পূজা চাবলৈ এনেকুৱা হৈছে, চব দোকানীবিলাক বহি আছে। এইফালে আমি আহি গ'লোঁ, এইটো শান্তিপুৰ হয়, যিহেতু মোৰ কেমেৰা গাড়ীটো শান্তিপুৰতে ঘৰতে শান্তিপুৰত আহি গ'লোঁ। এইটো শান্তিপুৰৰ পূজাৰ মণ্ডপ গৈছে আপোনাৰ। তো যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এইখিনিতে মই যিহেতু আপোনাৰ মানে সমাপ্ত কৰিম, কিয় কি আপোনাৰ বেক চাইডে মোৰ দেখিছেনে কলেজ আছে, মই শান্তিপুৰৰ একেবাৰে পইণ্টত আছোঁ, পূজাৰ যিহেতু মণ্ডপ মোৰ বেক চাইডে আছে। আৰু বেছি নাযাওঁ, একচুৱেলি মই ঘৰত যাম আৰু তো কি এতিয়া আৰু বেছি কৰিবলৈ মন নাই, যিহেতু মই মানে ভিডিঅ'টো কৰা ষ্টাৰ্ট কৰাৰ আগতে আপোনাক কৈ দিছিলোঁ মানে বেছি ভিডিঅ' কৰিবলৈ মন নাই যোৱা আজি, তথাপি কৰিছোঁ, পূজা হৈ আছে সেইটো কাৰণে কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তো ছাবস্ক্ৰাইব কৰি দিব গাইজ, ছাপোৰ্ট নিশ্চয় কৰিব আপোনালোকে, তাতকৈ যদি বেছি কিবা চাব মন যায় তে মোক কমেণ্টত জনাব, মই কমেণ্ট সেনেকুৱা ভিডিঅ' কৰাই দিম। আহি গৈছে বেক চাইডে খাৰা হৈছে, ৰেডি হৈ গৈছে আপোনাৰ হেলমেট আৰু কাপোৰ লগাই দিয়ে, যিহেতু আজি বহুত বেছিয়ে ৰ'দ দিছে। তো লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই গাইজ।